হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফ্ৰেণ্ড মাষ্টি 3SD লৈ। তো আজি গৈ আছোঁ এঠাইত, তো ক'ত যাই আছোঁ আপোনালোকে ভ্লগটো শেষলৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি ফেশ্বন চাবলৈ গৈ আছোঁ। ফেশ্বন মানে কি ফেশ্বন নেকি কিবা? मस्त जोक मारा रे ये हंस रे हलकट हंस ফেশ্বন মানে জগতত আদৰণীয় হ'বা আৰু তাতে আজি যাই আছোঁ। তাতে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ দুজন আহিব। অলপ ভাল লাগে ব্লগ কৰি চাই, অলপ কমেডিয়ান কৰে সেইবিলাক চাই থাকক, হ'ব। মই এতিয়া নাম সৰুতে ফেশ্বন মানে ফেশ্বন বুলি ভাবিছিলোঁ, ছোৱালীবিলাকে ল'ৰাবিলাকে। তো গাইজ ফাইনেলি আহি পালোঁ ছয়গাঁও মহাবিদ্যালয়। তো ইয়াত এণ্ট্ৰি কৰিম আৰু কলেজৰ ভিতৰত সোমালোঁ মেগাজিন চাৰ কাৰণে। ৱাল মেগাজিন চোৱা এণ্ট্ৰি দিলে বেলেগ নেদে, আমি এক্স ছাত্ৰ না, সেইটো মানে মেগাজিন চাৰ কাৰণে এণ্ট্ৰি লওঁ। তো এতিয়া চাম আৰু চাই থাকিব আপোনালোকে। দেখা দি তই সুন্দৰ পৰিৱেশ মেগাজিন। চ' ইয়াৰে ভিতৰত কিবা লেখা আছে, তো পঢ়াৰ সময় নাই কিন্তু আজি দেই, চৰি গাইজ। ঢেৰ পঢ়িব লাগিব, কিবা কিবি লেখিছোঁ যুদ্ধ সংখ্য। তো আকৌ চাই আছোঁ, বঢ়িয়া। মানে বেলেগ নাই যিহেতু আমাতকৈ সৰু অভাৱ ল'ৰা-ছোৱালী অলপ পঢ়ি আছ, বহুতখিনি ভাল লাগছে সঁচাকে। ইমান খালি জোচ কতো বনাই আছে নেকি এটা মাজতে মানে কি চবে পাব তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে, ভাল পাওঁ বুলি সমগ্ৰ জগতে জানে। তোমাক মই দিব লাগিব বুলি তোমাক খুব ধৰণ জানে। এটা কথা কওঁ, তই যি দেখি দিলি তোৰ ইয়াতে কোনে আছে? ইয়াতে কাউৰী নাই কিন্তু গোটাই চৌকা মোৰ মানে আপি কেতিয়া কথা কৈছে মই মোৰ এটা আপি ভাল লাগছে আপোনালোকে এবাৰ চৰকাৰী হাইস্কুলৰ পৰা আছে বা কোনোবা প্ৰাইভেট চেক্টৰৰ পৰা আছে, মানে স্কুলৰ কথা কৈছোঁ। চৰকাৰী কিতাপ আপোনালোকৰ হাত থাকাচোন, প্ৰাইভেট কিতাপ পাম। আচ্ছা, প্ৰাইভেট বেছি নাই, চৰকাৰী বেছি। চৰকাৰী বেছি হ'ব লাগে, ভাল কথা। এটা কথা, মই যেতিয়া আমি প্ৰাইভেট স্কুলত পঢ়িছিলোঁ তেতিয়া আমাৰ কি হয়, আমাৰ যেতিয়া চৰকাৰী স্কুলত চলি গালি পাৰে, একো নাই, নৰ্মেল বাচি বাচি যা। আমাৰ কি কৰে প্ৰাইভেট গীতা যে গালি এটা পাৰে চলি এটাই বেয়া কথা। যেতিয়া চৰকাৰী স্কুল মানে যাই থাকে ৰাস্তা দিয়ে, আমি চৰকাৰী স্কুল কি কয়, নমস্কাৰ। আমাৰ কি আচ্ছা নমস্কাৰ শুনে যায় কোথায়।
Thank you. Thank you. Jolly boss karo.